অগ্নি দেবতার গাত Tali salah. Ya. Arre. Apa ya? Wah, coba. Mulai video. এতিয়া আমাৰ এয়া হাঁহ মৰা কাৰ্যসূচী আৰম্ভ হৈছে। এই চবফালে হাঁহে হাঁহ মাৰিছে। হাঁহ এটা মাৰ, ঐ হাঁহ এটা মাৰ, হাঁহ এটা মাৰ। এটা এটা খুলি ল, এটা খুলি ল, এটা মাৰ, এটা খোল, এটা খোল। মা হাঁহ অৱস্থাত এইটো হাঁহ মাৰিছে। এটা খোল। এই মাছটো মৰিলে বাৰু।
চাওক মোৰ ভৰিটোৰ লগত আপোনালোকক জোখ দি দিলেহে আপোনালোকে মই মাছটো কিমান ডাঙৰ চাই লওক মৰিলে পলালে হাঁহ পলালে মাৰ খাই হাঁহ পলালে হাঁহ ধৰিলো হাঁহ পলাইছিলে এইটো ক'বা লাগে হাঁহ ইয়াৰ পৰা মাংস বনাই আছে আৰু বেছি টাইম নাই আৰু হ'বলৈ হ'বই আৰু আমি খাব পৰা হ'ম এতিয়া বেছি ধুৱাইছে এইটো অলপ খুৱাই দিয়াচোন তেতিয়া মাংসটো ওলাব ঠিকে আছে এইজন আমাৰ ৰান্ধনি হা 1 নম্বৰ ৰান্ধনি আপোনালোকৰ এই ৰান্ধনিজনৰ যদি নাম্বাৰটো লাগে মই ডেছক্ৰিপশ্যনত নাম্বাৰটো দি দিম আপোনালোকে কণ্টেক্ট কৰিব পাৰে হা বহুত ভাল বনায় মানে আপোনালোকে খাব পাৰিব নেপেলোৱাকৈ খাব পাৰিব আপোনালোকে লাইটটো অকণমান দি দিম ইফালে লাইট নুমাই গৈছে আপোনালোকৰ যদি ৰান্ধনি যদি দৰকাৰ হৈছে ক'ৰবাত কিবা বনাবলৈ ডেছক্ৰিপশ্যনত নাম্বাৰটো দি দিম নাম্বাৰটো দিয়া থাকিব আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব আপোনালোকে একদম ঠিক আছে নেপেলোৱাকৈ খাব পাৰিব সেইবিলাক আলু কিহৰ কাৰণে থৈছে নাজানো দেই এইটো কিবা বনাব চাগে এয়া আমাৰ ফালে মাছ এইফালে মাছ হৈ আছে এইটো মাছটো কিহলৈ বনাইছে দালি আৰু বিলাহী অঁ মাছ বাহু মাছ গাছ কাপ মাছ ডাঙৰ গাছ কাপ 4-5 কেজি ন 4 কেজি 800 গ্ৰামমান হ'ব বেছি নহয় হ'ব আৰু এইটো এটা চব্জি এইটো কি চব্জি মই নাজানো এইটো কি চব্জি এইটো হৈছে মাছৰ মাথা আলু আৰু বিলাহী তাৰ লগত আদা নহৰু এইবোৰ দিয়া আছে আৰু গ্ৰেভিকৈ বনোৱা হৈছে গ্ৰেভিকৈ অলৰেডি দেখিছে নাই তেলটো কিমান ধুনীয়াকৈ ওলাই আহিছে তাতে গম পায় আৰু এনেকুৱা খাবলৈ বহুত টেষ্টি হ'বগতে লাগিছে অলৰেডি খাইছিলোঁ দেখিছে নাই এইকেইটা খাব আহি গৈছোঁ ওচৰলৈ গৰমকেইটা যা তনে এইটো খাব হোৱা নাই যা পাক এইটো আমাৰ হোম থিয়েটাৰ অকণমান এটা সৰু সুৰাকৈ বাজি থাকিব এইবিলাক আপুনি কি বনাই আছে এইবিলাক এইটো কি এইটো চালাড ন চালাড এটা মানে কি কৈ আছে এইটো ভাজিটো নাম এটা আছে কৈ দিয়কচোন অকণমান এইটো কি কৰি আছে ঘুমুটীয়া ভাজি কি ভাজি এইটো এইটো ঘুমুটীয়া ভাজি হাঁহৰ পেটু হাঁহৰ পেটু ঘুমুটীয়া ভাজি এইটো হাঁহৰ পেটু ভাজি হ'ব ন জ্বলা ভাজি হ'ব এইটো এইটো কি হাঁহৰ ডিম ওলাই গ'ল নি এইটো কণী ওলাই গ'ল কণী ওলাই গ'ল ভাঙি দিলে হ'ব কণী পিচ কৰি একো নাই আমাৰ এইবিলাক চব হৈ গৈছে বৰ্তমান এইবিলাক হৈছে চালাড হৈ গ'ল এইটো মাছৰ মুৰিগণ্ডা মানে মূৰৰ জ্বলা ভাজি এটা হৈ গ'ল আৰু এটা জ্বলা ভাজি বনাই আছে আমাৰ এইফালে এখেতে বনাই আছে দেই এখেতে আমাৰ আপুনি দিছিলোঁ নাম্বাৰটো ডেছক্ৰিপশ্যনত এখেতে বনাই আছে আমাৰ এইটো কি এইটো হাঁহৰ চুস্তা হাঁহৰ চুস্তা মানে হাঁহৰ পেটুবোৰ খুব গৰম পানী দি ধুনীয়াকৈ চফা কৰি
জলকীয়া ইয়াত বেছিকৈ দিব লাগে জ্বলাটো তাৰপিছত সিজাৰ পিছতহে মছলাবোৰ দিব লাগে মছলা এতিয়ালৈকে ইউজ কৰা নাই আমি অলপ পিছতো সেইটো অলপ বগা বগা হৈ আছে আমি অলপ লেটকৈ কৰিম মানে মছলাখিনি য়েছ এইটো চুস্তা বুলি ক'লে একচুৱেলি বহুত প্ৰিয় হয় বহুত মানুহৰ চুস্তা হয় ইয়াত নাজানো বাৰু গাঁৱলীয়া ভাষাত এইটোতো পেটু ভাজি একদম ৰিয়েল অসমীয়া খাচ অসমীয়া ভাষাত পেটু ভাজি পেটু ভাজি পেটু ভাজি আমুঠি চামুঠি চব দিয়া হয় আৰু মাংস হাঁহৰ মানে হাঁহৰেই নহয় দেই হাঁহৰ যে থুতলৈকে মঙহ বুলি যে কয় য়েছ থুতলৈকে মঙহ মানে ইয়াত এইটো প্ৰমাণ হয় এইটো ইয়াতে প্ৰমাণ হয় হাঁহৰ থুতলৈকে মঙহটো সেইটো খুব ড্ৰাই ফ্ৰাই কৰিব এই আমাৰ খোলত মাংস বিতৰণ মানে মানুহ ঢেৰ আমাৰ 29টা মানুহ সেইকাৰণে 29টা খোল আছে ইয়াত হিচাপ কৰিব পাৰিব আপুনি দেখাই দিছোঁ ৰখাই লৈ চবলৈকে সমানকৈ ভাগ কৰিছে বুলি ক'ব হত চবলৈকে সমানকৈ ভাগ পৰিছে হা ইয়াৰ আমাৰ এপিচ দুপিচ বেছি হ'ব পাৰে সেইটো আৰু পটককৈ পেলাখন লৈছে পেলনা লাগিব দগা পালা লাগিব আমাক দগা পালা সেয়া আমাৰ ৰাইজ বহিছে মাছে মঙহে সাজ Pukul makmal. Agni Devata God ball.